নমস্কাৰ মই শেৱালী বৰুৱাই মোৰ ইউটিউব চেনেল সমন্বয় উন্নয়ন যাত্ৰালৈ মই সকলোকে স্বাগতম জনাইছোঁ। মই আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। আমি সৰুকালিৰ পৰাই ল'ৰা ছোৱালীক ঘৰখনত ভাল শিক্ষা দিব লাগে। ঘৰখনেই আমাৰ আদিমূল। ল'ৰা ছোৱালীক ভাল কৰাৰ প্ৰধান হ'ল ঘৰখন। ঘৰখনত যেতিয়া মাক দেউতাকে ভাল কথা, ভাল ব্যৱহাৰ, ভাল আচাৰ ব্যৱহাৰ শিকাব, সেইখিনিয়ে ল'ৰা ছোৱালীয়ে লয়। আৰু ল'ৰা ছোৱালীক সদায় ডাঙৰক মানিব লাগে। স্কুল যোৱাৰ পৰাই আমি গুৰুক প্ৰাৰ্থনা কৰিব লাগে। গুৰু মানে শিক্ষাগুৰুৰ কথা কৈছোঁ মই। আৰু মা দেউতাক বা ওচৰ চুবুৰীয়া ডাঙৰসকলক যে সন্মান কৰিব লাগে, এইবিলাক আমি সৰুকালিৰ পৰাই শিকাব লাগে। কাৰণ কোনো ল'ৰা ছোৱালীয়ে জন্মৰ আগৰ পৰাই শিকি নাহে। জন্মৰ পিছত যেতিয়া পৰিৱেশবিলাক পায় ঘৰখনত, তেতিয়াৰ পৰাই ল'ৰা ছোৱালীয়ে শিকে। এটা দুটাকৈ শিকি গৈ তেওঁলোক ডাঙৰ দীঘল হয়। যি পৰিৱেশত যোন যেনেকৈ ডাঙৰ দীঘল হয়, যিটো পৰিৱেশত ডাঙৰ হয়, সেইটো পৰিৱেশেই তেওঁলোকে লয়। সেইকাৰণে সকলোৱে নিজৰ ঘৰখনত ল'ৰা ছোৱালীক ভাল শিক্ষাৰে শিক্ষিত কৰিব লাগে। আৰু অকল শিক্ষা লিখা পঢ়া জানিলে নহ'ব। ল'ৰা ছোৱালীয়ে ভাল ব্যৱহাৰ, ডাঙৰক সন্মান কৰা, সৰুক মৰম কৰা, এইবিলাক আমি ঘৰখনৰ পৰাই আৰম্ভণি কৰিব লাগে। ঘৰখনত যেতিয়া ভাল ব্যৱহাৰ, ভাল কথা শিকিবলৈ পায়, তেতিয়া অট'মেটিক তেওঁলোকে ভাল হৈ যাব। সেইকাৰণে ঘৰখনেই আদিমূল বুলি কোৱা হয়। কাৰণ স্কুল যোৱাৰ আগৰ পৰাই যদি আমি ঘৰখনত সৰু ল'ৰা ছোৱালীবিলাকক আমি ভাল কথা শিকাওঁ, বা গধূলি সময়ত আমি প্ৰাৰ্থনা কৰাবলৈ শিকাওঁ, বা ডাঙৰক সন্মান কৰিবলৈ শিকাওঁ, সৰুকালিৰ পৰাই আচলতে এইখিনি শিক্ষা দিব লাগে। ঘৰখনত যেতিয়া ইজনে সিজনক দেখে যে ডাঙৰে সৰুক মৰম কৰিছে, সৰুই ডাঙৰক সন্মান কৰিছে, সেই বস্তুবিলাক যদি আমি সৰুকালিৰ পৰাই ল'ৰা ছোৱালীয়ে দেখে, তেতিয়াহ'লে ল'ৰা ছোৱালীও সেইবিলাকে শিকি ধুনীয়াকৈ ভাল পৰিৱেশ এটা গঢ়ি তোলে। আৰু যেতিয়া বিশৃংখল পৰিৱেশ এটা দেখি আহে সৰুকালিৰ পৰাই, তেতিয়া তেওঁলোকে অকণমান উগ্ৰমূৰ্তি বা উগ্ৰ পৰিৱেশ এটা গঢ়ি তুলিবলৈ তেওঁলোকেও চেষ্টা কৰে। সেইকাৰণে মই সকলো মাক দেউতাক বা সকলো অভিভাৱকক মই অনুৰোধ কৰিছোঁ, ঘৰখনত ল'ৰা ছোৱালীক ভাল শিক্ষা দিয়ক, ভাল কথা শিকাওক। স্কুল যোৱাৰ আগৰ পৰাই ঘৰখনত যাতে অকণমান নিজে গুৰুত্ব দি পেলাই ল'ৰা ছোৱালীক কোনটো পথেৰে গৈছে বা কোনটো কথাই তেওঁলোকক ভাল লগা তেনেকুৱা কৰে, সেইবিলাক অকণমান চালি জাৰি চাই তেওঁলোকক শিকাবলৈ আৰম্ভ কৰিব লাগে। প্ৰত্যেক ল'ৰা ছোৱালীয়ে হয়তো কিছুমানে খেলত ভাল পায়, কিছুমানে গানত ভাল পায়, কিছুমানে নাচি ভাল পায়। যিটো পৰিৱেশত তেওঁলোকে অকণমান আগবাঢ়িব বিচাৰে, তেনেকুৱা পৰিৱেশ এটাত লৈ যাব লাগে নিজৰ ল'ৰা ছোৱালী। তেতিয়া ভাল হ'ব আৰু ভাল কথা শিকিব পাৰিব আৰু নিজৰ আগবাঢ়ি যাব। সেইকাৰণে মই অনুৰোধ কৰিছোঁ সকলো ল'ৰা ছোৱালীকে অকণমান ভাল পথ দেখুৱাওক। ঘৰখনৰ পৰাই কিন্তু আৰম্ভ হয়। নমস্কাৰ, ধন্যবাদ। আপোনালোকে কেনে পালে জনাব।